আহি আছিলো ভৱনত এয়া চাওক ভৱন নাই দিলে ৰাস্তা ব্লক। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰডি ব্লগ। আজি মই গৈ আছো ৰিচিপশ্যন খাবলৈ বিশ্বনাথ চাৰিআলি। তেজপুৰৰ পৰা গৈ আছো বিশ্বনাথ চাৰিআলি স্কুটিত। আৰু মোৰ নাম আছে আদিত্য আৰু বাইকতে আছে মহেশ আৰু সৌৰভ। আমি চাৰিজন গৈ আছো ইয়াৰ পৰা। তাত ভোলা আছে, ভোলাৰ মামাঘৰে বিয়া আছিলে, তাই ৰিচিপশ্যন খাব গৈ আছো। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভাল লাগিলে এটা লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমেই আমি তেল ভৰাই ল'লোঁ আৰু যাত্ৰা আৰম্ভ কৰিলোঁ। হেল্ল' গাইজ, আমি আছো এতিয়া চকীঘাট ব্ৰিজৰ ওপৰত। আৰু এয়া চাওক পিছফালে গোটেই ফটো উঠাত লাগি আছে। এটা ফটো উঠিবলৈ ইয়াত ৰখিছে। আৰু এয়া চাওক গোটেই নদী ইফালে নাজাৰা চাওক গাইজ। ৱাও, A few moments later. গাইজ ফটো উঠা চেছ। তো এতিয়া যাব লাগিছে আকৌ হৈ লৈছে ইয়াৰ আকৌ আৰম্ভ হৈ গ'ল আমাৰ যাত্ৰা। চাৰিদিন গাইজ ড্ৰাইভাৰ চেঞ্জ হৈছে এতিয়া। এয়া আকৌ ইয়াতে ৰখিব নোৱাৰো, ড্ৰাইভাৰ চেঞ্জ হৈ এতিয়া যাত্ৰা আকৌ আৰম্ভ কৰিছোঁ। পৰিলোঁ। গাইছ আমি গিফ্ট ল'ব আহিছোঁ এতিয়া ইয়াতে। এয়া চাওক দোকান চাওক ইয়াতে। আমি ইয়াৰ পৰা এতিয়া গিফ্ট এটা লৈ যাম ধুনীয়া চাই। আমাৰ এটা ৰুলছ আছে, আমি 100টা চাম কিন্তু এটাহে লৈ যাম। সেয়ে গৈছিলোঁ ফটো চাব কিন্তু নিজকে চোৱাত লাগি গ'লোঁ। ভিতৰৰ ফালে অলপ চেক কৰি ধুনীয়া চাই গিফ্ট এটা লৈ ল'লোঁ আমি। চেঞ্জ লাগিব নেকি? চব 100 টকা, 100 টকা, চব 100 টকা। এইটো হ'ল আপোনাৰ 100 টকা, এইটো 100 টকা, এইটো বিয়াত দিয়ে ধৰি লওক 100। বিয়া খাব আহি কি হৈ গ'ল গাইছ, ক'ত আহি পাই গ'লোঁ আমি। এয়া চাওক কি হ'ল আমাৰ লগত। আহি আছিলো ভৱনত। এয়া চাওক ভৱন নাই দিলে ৰাস্তা ব্লক। এইবিলাক ঘৰে আছে গাইছে। লোকেশ্যন চাই আহি আছিলো। লগৰটোৱে মানে ইয়াক এতিয়া দিব লাগিব ঠিকছে। কি লোকেশ্যন দিছে সিয়ে জানে। এতিয়া আকৌ পঠি আছো। कौन है ये लोग? कहां से आते हैं? 44 কিলোমিটাৰ ৰাস্তা অতিক্ৰম কৰি তেজপুৰৰ বিশ্বনাথ চাৰিআলিলৈ ভুল লোকেশ্যনত য'ত ত'ত গৈ অৱশেষত আহি পাই গ'লোহি বিয়া ভৱনলৈ। তো আহক ভিতৰলৈ সোমাই যাওঁ। তো আহি গ'লোঁ আমি ভিতৰলৈ আৰু এয়া হৈছে দৰা কইনা ফটোশ্বুট চলি আছে ইয়াতে। তো আমিও গ'লোঁ, ফটো উঠিলোঁ আৰু এয়া ইয়াতে বহি লওঁ অলপ। তো কাপোৰ অলপ চেক কৰি লৈছোঁ ঠিকে আছে নাই। তো ব'লক এতিয়া আমি আপোনালোকৰ ডান্স দেখাওঁ, ডান্স চাব ব'লক। তো গাইজ ইয়া হৈছে মিউজিক কণ্ট্ৰলাৰ। তো ইয়াৰ পৰাই মিউজিকবোৰ কণ্ট্ৰল কৰি আছে আৰু ইয়াতে পূৰা ধামাকা চলি আছে চাওক গাইজ। আৰু এয়া হৈছে আমাৰ ধামাকা। তো এয়া কফি পাৰ্টি ইয়াত চলি আছে আমাৰ। তো এয়া ষ্টাৰ্টাৰত আছে কফি, চিকেন পকৰা, আলু চপ আৰু পিঁয়াজি। আৰু এয়া সিহঁতেও আহিছে লৈ খাব আৰু এতিয়া চব এনজয় কৰি। চিকেন উইথ কফি। তো গাইজ আহক আপোনালোকক ডেক'ৰেশ্যনো দেখাই দিওঁ। ডেক'ৰেশ্যনো দেখিলে আপোনালোক আচৰিত হ'ব। ইমান কম জেগাত ইমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে চাওক। চাৰিওফালে লাইটনিং আৰু ইমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে। সঁচাই বহুতে ভাল লাগিছে ডেক'ৰেশ্যনটো। ইমান টাইম আমাক ঘূৰাই ফুৰাইছিলে, এইটো আহিছে এতিয়া। এইটো ইমান টাইম আমাক ঘূৰাই ফুৰাইছিলে। এইবিলাক যাওঁ ইমান টাইম ক'ত ঘূৰাই ফুৰাইছিলে কিয়? ইয়ে আমাক ভুল লোকেশ্যন দি ভুল জেগাত পঠাই দিছিলে আৰু এতিয়া নিজে দেৰিকৈ আহিছে, আহি লৈ কৈছে ফটো উঠিম। তো আমিও গুচি আহিলোঁ ফটো উঠিবলৈ। তো ফটোটো মেইন না গাইছ। তো ফটো উঠি আমি আহি গ'লোঁ মেইন প্ৰগ্ৰামলৈ মানে খানালৈ। তো আহিলৈ আমি লাইনতে ৰখি গ'লোঁ আৰু ষ্টাৰ্টিং কৰিলোঁ পোলাওৰ পৰা। তো ইয়াৰে আইটেমবোৰ কি ক'ব আৰু খাচী মাংস বা ষ্টাৰ্ট কৰি গাজৰৰ হালোৱালৈকে সকলো আইটেম ইয়াত আছে। আৰু খানাটো কি বম টেষ্টি হৈছিলে গাইছ। খাই লওঁ, খাই লৈ লগ পাম। এয়া চবকে দেখাই দিয়া। এয়া হৈছে খানা, দৈ, জেলেপি, মাছ ভাপা, মাংস, এয়া চব বম টেষ্টি খানা গাইছ। তো খানা খাই লৈ গুচি আহিলোঁ পাণ খাবলৈ। ইয়াত মিঠা পাণ, জৰ্দা পাণ চব ফ্ৰীত দি আছে, ফ্ৰীত বিনামূলীয়া। তো মই গুচি আহিলোঁ ইয়াত মিঠা পাণ খাবলৈ আৰু ইয়াৰ পৰা খাই ল'লোঁ। আৰু এই চাওক এইফালে ফুচকাও দি আছে। এইফালে যোনে ফুচকা খাব পাৰে আৰু মিঠা পাণ, জৰ্দা পাণ চব ইয়াতে দি আছে।
এয়া গাইছ এতিয়া ইয়াত মাৰপিট হ'ব পুৰা দুইটাই পুৰা খঙত চাওক পুৰা মাৰপিট লাগিব আৰু এতিয়া এই নহয় দিয়ক গাইছ ঘৰলৈহে যাওঁ ধেমালি কৰিছোঁ এয়া চবকে কৈ ঘৰলৈ যাব ওলাইছোঁ আৰু তো এয়া ওলালোঁ আমি ইয়াৰ পৰা এতিয়া ঠাণ্ডাখনত যাম কপি কপি তেজপুৰলৈ ঠাণ্ডাত 44 কিলোমিটাৰ আকৌ যাব লাগিব বাই বাই উফ হেণ্ডক এফালে বাই বাই কৈ এতিয়া মই আহি গ'লোঁ ঘৰ এতিয়া ৰাতি বাজে 10টা তো ভিডিঅ'টো ইমানলৈকে চালে যেতিয়া ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগ পাম নতুন এটা ভিডিঅ'ত আছিলে বাই বাই